হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ ওচৰত এটা পিঠাৰ ৰেচিপি লৈ আহিছোঁ। পিঠাবিধ হৈছে কলপিঠা। মই দুটা কল লৈ লৈছোঁ, সৰু সৰুকৈ কাটি লৈ মই এতিয়া এটা মিক্সাৰ জাৰত কলখিনি লৈ ল'ম আৰু ইয়াতে মই 1 কাপ ময়দা দিম আৰু আধা কাপ চুজি আৰু 1 কাপতকৈ অকণমান কম মই চেনি লৈ ল'ম। আৰু এতিয়া মই মিক্সাৰ জাৰটোত মিশ্ৰণ কৰিম আৰু আধা কাপ গাখীৰ, আৰু আপোনালোকে গাখীৰ নাইবা পানীও ল'ব পাৰে। আৰু মই এতিয়া খালী বল এটা লৈ লৈছোঁ, তাত মই আধা চামুচ বেকিং পাউডাৰ আৰু অকণমান নিমখ আৰু এচামুচ মই ৰিফাইন অইল লৈ লৈছোঁ আৰু এচামুচ মই ঘি ল'ম। আৰু আপোনালোকে ঘি বা বাটাৰো ল'ব পাৰে আপোনালোকৰ পচন্দ অনুসৰি। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ এইখিনি বস্তু মই মিহলি কৰি ল'ম। মই এটা কেৰাহী গৰম হ'বৰ বাবে ৰাখি দিছোঁ, তাত মই এতিয়া ৰিফাইন অইল দি দিম আৰু তাত মই এখন এখনকৈ পিঠা বনাম। এতিয়া অলপ অলপকৈ এচামুচকৈ দিম আৰু আপোনালোকে কমকৈ দিব, তেতিয়াহ'লে পিঠাখন ধুনীয়াকৈ ফুলিব। খাবলৈ বহুত টেষ্টি হয় আৰু বনাবলৈও বহুত কম বস্তুৰে হৈ যায়। আপোনালোকে এবাৰ বনাই চাব আৰু কেনে পালে মোক জনাব। আৰু প্লিজ আপোনালোকে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। কাষতে থকা বেল আইকনটো টিপি দিব।